হেল্ল' দোস্ত, আজি মোৰ কি তৰিক মানে মূৰত গামছা দি দিলোঁ। মানে একচুৱেলি মই মানে কি জুবিনৰ ষ্টাইল কৰি বহুত ভাল পাওঁ। আৰু আপোনালোকক আৰু কি ক'ম, আজিতো আপোনালোকে জানে বহুত বৰষুণ দি আছে, বম বৰষুণ। এই ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। মই মানে কি একচুৱেলি আগতে মই এটা কথা কওঁ, মই মানে দুখিত মানে কালি মই আপোনালোকক কৈছিলোঁ যে এটা মানে মই কিবা এটা আস্থা দেখাম বুলি, কিন্তু আস্থাটো যাবই নোৱাৰিলোঁ, বম বৰষুণ। সেইকাৰণে মই দুখিত। মই চেষ্টা কৰিম আকৌ নেক্সট দিনা যদি পাওঁ মই যাই কেনে ভিডিঅ' শ্বুট কৰি দিম, টেনশ্যন নল'ব। আৰু তো আজি মানে আপোনালোকে আজি মই কি ক'ম মানে এই ৰাতিপুৱা যে বৰষুণ দিছে, আমাৰ ক'ত ক'ত পানী উঠিছে, আমাৰ ৰাস্তাতে পানী উঠি গৈছে, সেইটো মানে দেখাম। পানী উঠিছে চাওক, চাই লওক, এইটো আমাৰ ৰাস্তা, কলগছ দিব লগা হৈছে, উপায় নাই, সেইটোৱে পানী পানী মানে বম পানী। বৰষুণ দি আছে, পুৰা বৰষুণ, পানীয়ে পানী দিছে না নাই। আৰু দেখাম ক'ত ক'ত পানী মানে এনেকুৱা বম পানী গৈছে, এইটো ৰাস্তাত পানী উঠি যায়। পানী মানে আমাৰ ইয়াতে মানে অলপ এটা খাল আছে, মানে তাৰ পৰা পানী লাই বৰষুণ হ'লেই পানী। এনেইতো আপোনালোকৰ বান মানে আমাৰ যোৱাই নাই, বানটো ক'ত যোৱাই নাই এতিয়ালৈকে। বানপানী আহিব। তাৰপিছত মানে এই চাওক আমাৰ হেৰি কি কয় পথাৰটো, এটাও বম পানী গৈছে, মানে মানুহবিলাক ধান চান হৈছে, সেইবিলাক পানীয়ে পানী। জাল তাল মানে মাছ ধৰি আছে, জাল পেলাই আছে, জাল বম। আৰু ক'ত ক'ত পানী উঠিছে, এইটো মানে পথাৰ, বম বহুত পানী উঠিছে। আপোনালোকৰ এইফালে মানে এটা হেৰি আছে, নদী আছে, নদীৰ নিচিনা বম পানী, চব জেগাতে পানী। এইটো আমাৰ ৰাস্তা, এইটো ৰাস্তা হয়, ৰাস্তা মই দেখাই আছোঁ। বুজাব সকলো তুমি নাজানা জানো কিদৰে বৰষুণ দিলে কি হ'ব কওকচোন আপোনালোকে। এনে লকডাউন, ইনকাম নাই, আৰু বৰষুণ দি আছে, কিবা কিবি হৈ আছে। একচুৱেলি মানে কি ভগৱানে যি কৰে চব ভলৰ কাৰণে কৰে। মানে ক'ত পানী আছে, আমাৰ আৰু এটা ৰাস্তা পানী একেলগে এটা হেৰি পাইছে, এইটো মানে আপোনাৰ পানী কম পানী মানে জাল হৈছে, মাছ নাই, এটা মাছ নাই। এনেই মানে ৰাতিপুৱাই চালোঁ ইয়াতে পানী নাই, অলপ পানী, এইটো জেগাতে অলপ পানী আছে, এতিয়া চব পানী পানী আহি গৈছে। এতিয়া বাইক যাব অলপ পিছত নাযায়ে থাকে, বাইক যাই আছোঁ মানে তাতে মাছ মাৰি আছে, মানে কি কয় এইগিলা জাল মই চিনি নাপাওঁ, এইগিলা মানে আপুনি দেখাই আছোঁ। তাতে মানে মাছ মাৰি আছে, দেখাই আছে, দেখাম মই চেষ্টা কৰি আছোঁ। গৰম বৰষুণ, পানীয়ে পানী আহি গৈছে, দেখাই আছোঁ আপোনালোকৰ। এইটো মানে ক'ত মাছ মাৰি আছে, মাছে মাৰিবলৈ যাং, চেঙাং মাছে মাৰিবলৈ যাং, কাই পুঠি কিমান পাং, চেঙাং মাছে মাৰিবলৈ যাং, ঐ মাছে মাৰিবলৈ যাং, চেঙাং মাছে মাৰিবলৈ যাং, কাই পুঠি কিমান পাং, চেঙাং মাছে মাৰিবলৈ যাং। হে পাং 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 হে, খাং 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 হে, পাং 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 খাং 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 খাং। মাছে হেনো মাৰিবলৈ, মাছে হেনো মাৰিবলৈ যাং, হে মাছে মাৰিবলৈ যাং, চেঙাং মাছে মাৰিবলৈ যাং, কাই পুঠি কিমান পাং, চেঙাং মাছে মাৰিবলৈ যাং। কি অসুবিধা হৈছে এইটো চাওক, তাৰে ওচৰত লৈ যাওঁ, কি কয় শুনক। অসুবিধা হয়, বৰষুণ আহিলে অলপ অসুবিধা হয়, আৰু লকডাউন না, এনেইতো বাহিৰত যাব নোৱাৰোঁ, আৰু বৰষুণ দি আছে, ক'ত যাম। ঐ কেলা ক'ত যাইছা তহঁতে, কি কি বৰষুণত কিবা অসুবিধা হৈ আছে নে নাই? অসুবিধা হৈ আছে না নাই? অসুবিধা হোৱা নাই নেকি? বৰষুণৰ অসুবিধা হোৱা নাই? আমাৰ মানে অসুবিধা হৈছে। দোকানৰ কিবা অসুবিধা হৈছে নেকি? বেচা কিনি বিক্ৰী চিক্ৰী কম হৈছে নেকি?
ঠিকে আছে বিচি আৰু মানে কেইটামান গুচি গ'লে চাওক এটা আহি আছে বৰষুণ কেনেকৈ আহি আছে উপায় নাই আহিব লাগবই যদি পানী দি আছে আৰু এটা ৰাস্তা আছে মানে আমাৰ ঘৰত যাওঁতে এইটো এটা বেলেগ ৰাস্তা এইটো দেখাই দি আছোঁ তাতো পানী উঠি গৈছে সেইটো অলপ দেখাই দি আছোঁ এটা ল'ৰা একোটো কিবা তোমাৰ বৰষুণত কিবা অসুবিধা হৈ আছে নেকি ভাইটি কিবা অসুবিধা হৈ আছে না বৰষুণ দি আছে কওক কিবা অসুবিধা হৈছে নেকি হোৱা নাই আৰু এটা ভাইটি আহি আছে আমাৰ মানে ইয়াক সুধিম কিবা বৰষুণৰ অসুবিধা হৈ আছে নেকি ভাইটি জলদি আহা সুধো কিবা কয় মোবাইলত পানী পৰে ঘটাৰ কোনো মোবাইল নহয় না পানীয়ে পৰে মানুহে নাই এতিয়া আজিকালি নে লকডাউন আৰু বৰষুণ ভাইটি বলা অলপ জলদি আহা না ফাৰ্ষ্ট ব্লগ বনাই আছো না মানুহ আহিব ভাইটি কিবা কোৱা কি বৰষুণে কিবা অসুবিধা হৈছে মানে লকডাউন কিবা কৈ দিয়ে আৰু কোৱা মানে এইটো মানে হেৰি নহয় তোমাৰ মানে ইউটিউব হয় কিবা অসুবিধা হৈছে না নাই ৰাস্তাত এনেকুৱাই এইটোৱে অসুবিধা আৰু তোমাৰ কি ঘৰত যাওঁতে কিবা ৰাস্তাত পানী চানী উঠছে না নাই সেইকাৰণে তুমি দেখাই দিছোঁ এইটো পানী উঠছে আৰু এইটো দিছোঁ মানে কি কৰিম উপায় নাই এতিয়া মানে আৰু এটা আগত যে এটা ৰাস্তাত পানী উঠে এইটো যাই আছোঁ সেইটো দেখাই দিছোঁ লগাইছোঁ এইটো ৰাস্তাত যাই আছোঁ চাই থাকক যাই আছোঁ মানে ল'ৰাকেইটা মানে ভয় খায় ফাৰ্ষ্ট ব্লগ বনাই আছোঁ না কি কি ভাবে আৰু সেইকাৰণে ভয় পায় একচুৱেলি তোমাৰ নেকি মোক মানে ঘৰৰ ল'ৰাকেইটা মানে জুবিন বুলি মাতে মানে জুবিনৰ ষ্টাইল মই ভাল পাওঁ আৰু জুবিনৰ ষ্টাইল মানে হ'লেও মই জুবিন একচুৱেলি তুমি জুবিনকে ভাল পাওঁ আৰু জুবিনে গানবিলাক সদায় মই জুবিনৰ ষ্টাইল অলপ অলপ চব কপি কৰোঁ জুবিনে মাথাত আজি কালি আৰু কি বান্ধিছিলোঁ ৰুমাল আজি আৰু মাথাত কি বান্ধিছোঁ গামোচা সেইকাৰণে আৰু মানে জগাই থাকে এনেই মই ইলে কৰি থাকোঁ নাই আগত টিকটক গ'লোঁ টিকটক বেয়া হৈ গ'ল এতিয়া আকৌ ইউটিউবত আহিলোঁ ইউটিউবত চাওক কি হয় তো আৰু ৰাস্তা এটা আছে সেইটো মই দেখাই দিম টেনশ্যন নাই এই চাওক মানুহগিলা হেৰিগিলা কৰি আছে জাল তাল মানে পেলাই আছে দাদা মাছ মাৰি আছে নেকি আপুনি ৰাজেই পাই নেকি ৰাজভাই মানে সেইগিলা মানে আমাৰ গাঁৱৰ ল'ৰা না এইগিলা লাজে পাই তাৰ এটা ৰাস্তা দেখা আছোঁ এতিয়া বম পানী তাতে বম পানী উৰি গৈছে একদম পানীয়ে পানী তো মানে আগত অলপ এইটো ৰাস্তা দেখাই দিওঁ এইটো ভাবি আছোঁ দি আছোঁ মানে কিবা কিবি খুজি আছে ভেটি হয় কি দেখাম এইটো চব এই কম পানী দিছে এইটো এটা ৰাস্তা হয় পানী চব দেখাতে পানী উপায় নাই কি কৰিম এই চব পানী কম পানী আগত মানে আমি ইফালে যাব কৈছোঁ কিছু ইফালে দি কিন্তু আকৌ চবে কম হাঁহ একচুৱেলি তুমি হাঁহ দিলে ভাল পাওঁ বহুত ভাল মন যায় আছে তো ঠিক আছে মই তো মানে ইউটিউবত কালি ভিডিঅ'ত মই কৈছিলোঁ মই আস্থাত যাম বুলি কিন্তু বৰষুণত যাব পৰা নাই সেইটো মানে দুখিত মই পিছত চেষ্টা কৰিম যাবৰ কাৰণে থেংক ইউ